আজি গ্ৰন্থমেলালৈ আহি মোৰ এটা উপলব্ধি হৈছে দেখিছে, এখন যদি গ্ৰন্থমেলা নহয় যদি কিবা চাৰ্কাছ কিবা কিবি নৃত্য হ'ল ইয়াত মানুহ বহুত দেখিলেহেঁতেন। বিপণীবিলাকত মানুহেই নাই, চাওক জনশূন্য একেবাৰে, মানে মানুহো আহিব। গ্ৰন্থমেলালৈ আহি এখন কিতাপ ল'লোঁ আৰু দেই, উপন্যাস এখন ধৰাফুল। এতিয়া আমি বাই বাই দিছোঁ আৰু গ্ৰন্থমেলা। হে গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। আমি আজি গৈ আছোঁ লখিমপুৰ গ্ৰন্থমেলা পাতিছে, গ্ৰন্থমেলা চাবৰ কাৰণে যাওঁ। আমাৰ দাহাই বোলে গ্ৰন্থমেলা চিনি নাপায়, সেই গ্ৰন্থমেলা দেখাব নি আছোঁ। এইফালে আমি ৱাইফ যাব মোৰ, আমি গোটেই পৰিয়ালটো যাম। আপোনালোকে খালী ভিডিঅ'টো উপভোগ কৰিব আৰু আপোনালোকক গ্ৰন্থমেলা দেখাম। আপোনালোকে খালী ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিলোঁ এটিএমত, কাৰণ কেছ পইচা হাতত এটকাও নাই, কাৰণ কেছ পইচা নহ'লে আজিকালি অসুবিধা হয়। মানে আজিকালি টেকনিকেলৰ ওপৰত ভৰসা নোহোৱা হ'ল। আপোনালোকে দেখিছে সেই কি বুলি কয়, যিটো ট্ৰেইন ষ্টেচনৰ ঠাই ঘটনাগত হ'ব। সেইটো কাৰণে আপোনালোকক চবৰে কৈছোঁ, কেছ পইচা হাতত লোৱাটো কৰক, কাৰণ সদায় মানে টেকনিকেলৰ ওপৰত ভৰসা কৰিব নোৱাৰি। কেতিয়াবা ইউপিএ চাৰ্ভাৰ ডাউন হ'ব, কেতিয়াবা চাৰ্ভাৰ ডাউনৰ পিছত অসুবিধা হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকে কেছ পইচা হাতত লোৱাটো কৰিব। অকল ইউপিআই পে'মেণ্টৰ ওপৰত ভৰসা পাই নাথাকিব। সেই ট্ৰেইন ষ্টেচনত দেখিছে কিটো ঘটনা হৈছে। এতিয়া মই কেইটকামান কেছ উলিয়াই লওঁ, নহ'লে আকৌ পিছত মোৰ সেইটো ঘটনাগত হ'ব, ট্ৰেইন ষ্টেচনৰ ঘটনা নিচিনা হ'ব। আমাৰ দেহাই আজিকালি পইচা লয় হাতত, উলিয়ালে পইচা লয়, ইফালে কেঞ্চেল কৰি দিছে। অলৰেডি আমি এতিয়া গ্ৰন্থমেলা পাই গ'লোহি। আজিকালি গ্ৰন্থমেলাত মানুহবোৰ নাহে নেকি, মানুহ চানুহ নাই কোনো। আমি আছোঁ ভিতৰত, কোনে চামগৈ এতিয়া, আপোনাক দেখাম ভিতৰত। এইখন গ্ৰন্থমেলা। এইটো নামটো ক'বচোন আপোনালোকে কি খাই আছে ইহঁতি মাকে পুতেকে। মই নাখাওঁ বা, এতিয়ালৈ আহিলে জলালেহে খাব ইহঁতি। ৰাইক খাই খাব। কিমানখন থালি লৈ খাই আছে চোৱা। নাখাওঁ। এইটো নাম কি আপোনালোকে ক'বচোন, এইটো নাম কি জানেনে? মই ইয়াত চাই পিনি পিক্সাৰ চাই কৈছোঁ। অঁ, এইটো হৈছে নামটো হৈছে প্লেন দোচা। আজি প্ৰথম খাইছোঁ, মই খোৱা নাই বা ইহঁতি খালে খাইছে প্লেন দোচা। এইটো ঘূৰাই দিছোঁ। নাটক কৰি আহিছোঁ। এই কৰি আমাৰ ব্যৱহাৰিক দিশটোৰ ওপৰত যিখিনি বক্তব্য ৰাখিলে জুবিন গাৰ্গ, সেয়া খুব সুন্দৰভাৱে তেওঁ আগবঢ়াইছে। জুবিন দাৰ নামত কুঁৱৰী প্ৰেক্ষাপট মানে আমাৰ অতি শ্ৰদ্ধাৰ চাৰিওফালে খালী, মানে মানুহ নাই। কাৰণ মানুহ কেলৈ নাহে জানো গ্ৰন্থমেলা পাতিলে, নে জেগাডোখৰ কিবা বেয়া পাইছে নেকি? কেইজনমান মানে গ্ৰন্থমেলাৰ যিখন দোকানী কেইজন মানে পাতিছে, 3 দিন হৈছে আৰু 7 দিন কেনেকৈ কটাম? ইয়াত মানুহেই নাই দেখোন। কি হ'ব আৰু বুলি পাতিছে সিহঁতে। আজি গ্ৰন্থমেলালৈ আহি মোৰ এটা উপলব্ধি হৈছে দেখিছে, এইখন যদি গ্ৰন্থমেলা নহয় যদি কিবা চাৰ্কাছ কিবা কিবি নৃত্য হ'ল ইয়াত মানুহ বহুত দেখিলেহেঁতেন। এই আমাৰ গ্ৰন্থমেলা চাওক, মানুহ জানো নাই, অকল শূন্য চবফালে। এখন মানে গ্ৰন্থ বিপণীত মানুহ নাই, ক'ৰবাত 2-এটা মানুহ আছে, সম্পূৰ্ণ খালী চাওক। কাৰণ য'ৰ পৰা জ্ঞান আৰ্জন হয় তাত মানে মানুহৰ অলপ অভাৱ হয়। চাওক, কিতাপ কিনিবলৈ আজিকালি মানুহ নাই, কিতাপ পঢ়া মানুহেই নাই নেকি আজিকালি। এইখন বিপণী, গোটেই সৰু ল'ৰা ছোৱালী মানে সকলো কিতাপ ইয়াত পোৱা যায়, সকলো ধৰণৰ কিতাপ পোৱা যায় ইয়াত। এইখন বিপণীত মানে গ্ৰন্থমেলাত সৰু ল'ৰা ছোৱালী সকলো ধৰণৰ কিতাপ পত্ৰ পোৱা যায় ইয়াত। তুমি কি পালা? যিখন উপন্যাস বিচাৰি ফুৰিছিলোঁ এখন পালোঁ, এখন ধৰাফুলখন। আৰু কেইখনমান বিচাৰি ফুৰিছোঁ, কিন্তু ইয়াত উপন্যাস, কিন্তু গ্ৰন্থমেলাত মানুহ নাই। চাওক, কিতাপ এইবোৰ অকলশৰীয়াকৈ চব পৰি আছে, কিন্তু এটা মানুহ নাই অহা। এখন ছবি ৰখা হৈছে আমাৰ ছাউণ্ড ছিষ্টেমৰ অপাৰেটৰৰ লগত। কালচাৰেল ইনচাৰ্জ আপোনালোকৰ এগৰাকী তাত বহিব, কিয়নো কি অনুষ্ঠান থাকিব তেওঁ আগতীয়াকৈ উলিয়াই ৰাখিব লাগিব, যাৰ বাবে আপোনালোকৰ সময়। গ্ৰন্থমেলালৈ আহি এখন কিতাপ ল'লোঁ আৰু দেই, উপন্যাস এখন ধৰাফুল। এতিয়া আমি বাই বাই দিছোঁ আৰু গ্ৰন্থমেলা। ৰাতি হৈছে।